ৰোহান আজি হ'ল ল'ৰাৰ বাৰ্থডে আৰু মইতো হাতত কি লৈছোঁ একদম মানে দাঙিব পৰা নাই পূৰা গধুৰ মানে পূৰা একদম ফুল হৈ আছে পইচা আৰু ল'ৰাক মানে এনেকৈ ইনভেষ্ট কৰিবলৈ শিকাইছোঁ মানে প্ৰত্যেকটো বাৰ্থডেত যাতে সি এনেদৰে জমা কৰি কৰি যায় সেইকাৰণে শিকাইছিলোঁ সৰু ল'ৰা ছোৱালীক আচলতে ইনভেষ্ট কৰিবলৈ শিকাব লাগে সৰুৰে পৰা শিকাব লাগে তেতিয়া সেইটো অভ্যাস হৈ যায় মানে কিবা এটা পালেও পইচা এটা পালে পটককৈ আহি পেলানি তাতে ভৰাই মানে সেইটো আচলতে ল'ৰা ছোৱালীৰ অভ্যাসটো হ'ব লাগে এতিয়াৰ পৰা যদি অভ্যাসটো কৰোৱা যায় তেতিয়া মানে সিহঁতি ডাঙৰ হ'লেও তেনেকৈ পইচাটো মানে এনেকৈ উৰুৱাই নিদিয়ে আৰু কিবা এটা পালেও ধৰক তাতে ভৰাবহি আহি পেলানি ধৰক জমা কৰিবলৈ মানে শিকিব সেইকাৰণে তেনেকৈ থ'ব লাগে সেইকাৰণে ময়ো তাক অভ্যাসটো কৰালোঁ সি থৈছে এইবছৰ এতিয়া আজি বাৰ্থডে বুলি ভাঙিম কিমান ওলাই চাম আৰু আপোনালোককো দেখুৱাম তেতিয়াহ'লে ভিডিঅ'টো সম্পূৰ্ণ চাই গৈ থাকিব আৰু মই ভিডিঅ' একেবাৰে দিবলৈ এৰিয়ে দিছোঁ বাৰু এই মনে নাযায় ভিডিঅ' দিবলৈ এনেই এইবিলাক মেমৰিবিলাক সাঁচি ৰাখিবৰ কাৰণে ভিডিঅ'টো কৰিছোঁ তেতিয়াহ'লে চাই থাকিব ভিডিঅ'টো দাঙিব পাৰিবিনে ঐ পৰিব আকৌ পৰিলে ভাগিব চেচ এই বেগটোত ভৰাই লোৱা লাহেকে লাহেকে ভাগিলে চেচ ইয়াতে মেলি ল ইয়াতে সেই দি ল এইবিলাক আঁতৰাই ল দেই ভৰিয়ে চৰিয়ে পৰিব 500 টকা দুটা কেনেকৈ ওলালে 200 টকীয়া এটাও আছে 200 টকীয়া এটাও আছে এইবোৰত দুখ পাব দেই ৰ'বা এইবিলাক আঁতৰাই ল ৰ পলিথিনটো আনিছিলা নহয় কি কৰিলা ৰ'বা নালাগে হিচাপ কৰিব লাগিব তেনেকৈ থোৱা এইবিলাক এনেকৈ দি দিয়া 500 ইয়াত হেৰি ওলালেই 1200 ওলালে ৰ'বা হিচাপ কৰিলেই দাদাই কষ্টকে ভৰাইছে তুমি নুচুবা তোমাৰতো বেলেগ তুমি বেলেগকৈ ভৰাবা কৰা হিচাপ কৰা একো নহয় গোটেইবোৰ হিচাপ কৰা 60, 70, 80, 90, 100, 110, 120, 130, 140. 20 আছে দেই 20 আছে 20 ৰুপিছো আছে এইটো 170, 180, 190, এইটো 20 200, 210, 220. ৰাহা চোৱা 20 ৰুপিছটো চাবা আকৌ 20 ৰুপিছটো চাবা 250, 260. এয়া 20 ৰুপিছ এইখিনি 20 ৰুপিছখিনি দিয়া এইটো এটা 20 ৰুপিছ চোৱা সেয়া ল'ম তুমি দিছা সেইটো থোৱা মই ল'ম এয়া 20 ৰুপিছ এইখিনি এইটো এটা 6 টকীয়াটো 20 ৰুপিছ নিছোঁ 5 টকীয়াও বেলেগ 10 টকীয়াও বেলেগ চব বেলেগ বেলেগ কৰি দিবা এইটো দিছা নি মোক দিছা নি এতিয়া ফাইনেল এয়া এইবিলাক হ'ল 10 টকীয়া এইকেইটা হ'ল 20 টকীয়া ভাগ এয়া হ'ল 1 টকীয়া এয়া 2 টকীয়া এইকেইটা 1 টকীয়া এইকেইটা 2 টকীয়া এইকেইটা 1 টকীয়া এইকেইটা 2 টকীয়া 2 টকীয়া 3টা 1 টকীয়া এয়া আৰু হাতত এইকেইটা আছে আৰু এয়া 5 টকীয়া 5 টকীয়া এইকেইটা 1500 দেই এইটো ক'ৰ পৰা পৰিলে 5 টকীয়া ক'ৰ পৰা পৰিলে এয়া 2 3 4 5 6 7 8 9 10 11, 12 13 14 15 তুমি পটককৈ খেলি মেলি কৰি নিদিবা 15
16, 17, 18, 19, 20 ক'ৰ পৰা পৰিলে জানো 21, 22, 23, 24, 25, 26, 27, 28, 29, 30, 31, 32, 3200 টকা 10 টকীয়া 3200 আছে। ইয়াত আছে 1, 2, 3, 4, 5, 6, 6টাত এইটো 20 টকীয়া নহয় জানো 600 6টাত ইয়াত 1200 টকা আছে 1200 আৰু এইকেইটা বাৰু এক্সট্ৰাকৈ আছে 1200 20, 40, 50, 60, 70, 80 1280 টকা আছে দেই এইটোত 1280 টকা আছে 20 টকীয়া এইটোত কিমান ক'লোঁ 5 টকীয়া 150 টকা আছে ইয়াত আছে তাৰপিছতে 1 টকীয়া 10টা 20 টকা আৰু এইফালে 2 টকীয়া আছে 20, 40, 60, 70, 80 টকা এয়া খুচুৰা আৰু মোৰ হাতত আছে এইকেইটকা 1 টকীয়া 2 টকীয়া হিচাপটো টোটেল হিচাপ কৰি 32 লিখা 32 10 rupees তাৰপিছতে 20 rupees হেৰি 1280 1280 1280 ৱাও এইখিনি আছে ভাইটি এইখিনি এইফালে থৈয়ে দিলে এইখিনি হিচাপ কৰি লওঁ গোটেইখিনি 142 টোটেল 6542 তই হেৰি ক'ৰবাত আৰু লুকাই আছে নিছা পইচা না এইখিনি হেৰি ইয়াত হেৰি হ'ব দেই ভৰি কিমান ওলালে কৈ দে তই 600 542 কি 600 6542 অঁ এতিয়া কিবা কি কৰিবা এইকেইটাই জমা কৰিবা নেকি বেংকত হা বেংকত জমা কৰি থ'বা অঁ এইকেইটা নি বেংকত জমা কৰি দিবাগৈ আকৌ এটা ভৰাব লাগিব নতুনকৈ অঁ আকৌ ভৰাবলৈ আৰম্ভ কৰিছে আৰু এইটো জন্মদিনত এতিয়া এনেকৈ ওলালে জমা কৰি তাৰপিছতে আৰু থ'ব এটাত